জীবন রাম রাম ভগনন্দন হরে রাহুল অনেক জগৎ রাম রঘুনন্দন হরে রাহুল ডাকি দিলাহিবে নানাবিধ রজত কাঞ্চন দিলা রাম রঘুনন্দন হরে রাহুল ডাকির প্রধান করে দিলে ব্রহ্ম হাপ কোন কালে সন্ধাইতে না পারে কুরুক্ষেত্র তপবনে গইলা মুনে সুখে বঞ্চিবা কত ঠামি আৰু বিশ্বকৰ্মাই পুৰি খান কৰিলা নানা ৰাজলক্ষী তথা ভোলাই ওৰে নানা ৰাজলক্ষী তথা ভোলাই এই কথাটো কৰিলে কি চোৱাচোন বাৰু লগে লগে ভাই জৰৎকাৰ মুনি চিন্তা কৰে যে চচুৰ বাৰী মধুৰ বাৰী আৰু ঘনকে গলে হয় জটা বাৰী গতিকে মই ঘৰত নাটখো আৰু মহাদেৱও চিন্তা কৰে আৰু শংকৰে মনত ভাবে মই যি জোৱাইক ৰাখো ঘৰত তেনেহলে মহাদেৱ ক'লে ঘৰ জোৱাই ৰাখছি বদনাম কৰিব বদনাম কৰিব দেৱতা সমাজে বদনাম কৰিব তাত কৰি মই এখন পুৰী নিৰ্মাণ কৰি দিওঁ এখন সুন্দৰ এখন পুৰি নিৰ্মাণ কৰিব এনেকে এখন পুৰী নিৰ্মাণ কৰিছে এ ভাই হয় পুৰীও পুৰী এ পুৰি থলা দি উঠি যায় একেবাৰে হদি উঠি যাও কবৰি তই পুৰী চলা নিতে কি উঠে ঐ কি পুৰি পুৰীয়ে কি পুৰিয়ে পুৰী খাই বনাই তই কৈছা পুৰী এখন নিৰ্মাণ কৰিছি বোলে থলা দি উঠছি মই অলপ মলম বেছি হৈছি আটাৰ পুৰি আটা যি চাউল লগত যি থাকে এই পুৰি এ মই সেই পুৰি কথা কোৱা নাই কি পুৰী কথা কৈছা এই পুৰি মানে হৈছে নগৰ পুৰী মানে নগৰ নেকি হয়, হয়। তাৰমানে আশ্ৰম বিলাকত পুৰী বুলি কয় আৰু আমাৰ মানুহ বিলাকৰ নগৰ বুলি নগৰ বুলি কয়। আচ্ছা আচ্ছা গতিকে শংকৰে মনত ভাবে বিশ্বাসক মাতি আনি গতিকে এখন পুৰি মই নিৰ্মাণ কৰি দিওঁ আৰু তাতে নানা ধৰণৰ সমস্ত ধন সম্পত্তি মই দি দিম আৰু মোৰ জোৱাই আৰু মানে যি পদ্মাৱতী তাতে সুন্দৰ হিচাপত সুখত থাকিব পাৰিব হে এ ভাই এই কি কৰিলে এই যি সুন্দৰ পুৰী নিৰ্মাণ কৰি এই দিছি, যেতিয়া নিৰ্মাণ কৰি দিছি লগে লগে নেতা মানে পদ্মা পদ্মা আৰু বাঘ জৰৎকাৰ নেতা মোৰ নেতা নেতা লগত লৈ জৰৎকাৰ মুনি গুচি আৰু গৈছে সেই পুৰিলৈকে সেই পুৰী আশ্ৰমত আছে আৰু তেতিয়া কেনেকৈ থাকে এতিয়া শুনা এতিয়া শুনা ঐ এই মতে বংশে পদ্মা মুনিৰ সদায় মুনিক সেৱা কৰে পদ্মা ঋতু মতে হইলা পদ্মা এই পদ্মা স্নানী বাক যায় পদ্মা এই ঋতু স্নান কৰে আৰু দেখা হেন কালে উপস্থিত হেন কালে উপস্থিত আৰু দেখাচোন এ ভাই চাও হে? সেই যি কুৰুক্ষেত্ৰৰ তপবনত সেই তপবনত জৰৎকাৰ মুনি আৰু ইপিনে পদ্মাৱতী পদ্মাপত্নী পদ্মাৱতী আৰু আৰু ইপিনে দাসী নেতা সুন্দৰ হিচাপে আছে তিনিজন এনেকৈ কিংকেজি আছে সুন্দৰ জীৱন বাপৰে বাপ আশ্ৰমৰ মাজত আছে আছেতো। বাপই স্বামী ভক্তি পদ্মা ইমান স্বামী ভক্তি কৰে নহয় এই ভক্তিয়ে না ভক্তি
ভক্তি বুজি বনাই ভক্তিয়ে ভক্তি নকয় সেইটো তে কি কয় স্বামী ভক্তি স্বামী ভক্তি স্বামী হা? ভক্তি কিমান আৰু জৰাতকাৰ মুনিও অয় কি পদ্মা হয় কি পদ্মা অয় কি পদ্মা পানী আনা বাপাই কিমান যি মুনি মলম কৰে মলম নহয় এ মৰম কৰি মৰম কৰে উল্টা অয় কি পদ্মা পানী গতি আনা হয় কি পদ্মা অলপ হেৰি আনে অয় কি পদ্মা তুমি মোৰ মানে সন্ধ্যাকে যোগাৰ যোগালখিনি ইণ্ডিয়া হয় কি পদ্মা খালি বোলে হয়নে সপনে মুনেন খালি কন্যাকৰ নাম পদ্মা 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 বাপাও ইমান ভাল পায় নহয় বাপৰে বাপ বেলেগ আছে এনেকে থাকাতে একদিন পদ্মাৱতী কি হৈছে অ ঋতু পালে পদ্মাই ঋতু পাইছে কি? পদ্মাই চিন্তা কৰে যে আজি বহুত দিন ধৰি মই বিয়া নহওঁতে এই বাহিৰত মই সৰোবৰত স্নান কৰিছিলো মুক্ত পানীত স্নান কৰি ভাল লাগে সুন্দৰ পাইছিলো গতিকে আজি বিয়া হোৱাৰ পৰা বহুত বিয়া হোৱাৰ দিন ধৰি ইয়াতে মই মুকলি পানীত গা ধোৱা নাই আহ। বা সৰোবৰকো যোৱা নাই যিহেতুকে আজি মই এটা সুবিধা পাইছো আজি মই এটা গল্ডেন চান্স পাইছো চাচ নহয় ইংৰাজী যি নাহে ইংৰাজী নকয় ইংৰাজী নে কি নাজানো মই হা? মোৰ শিক্ষাই বেলেগ শিক্ষা বেলেগ কি শিক্ষা বেলেগ তোৰ লগত বাপাৰে সজাগাবে মই নালগে আচলতে কিন্তু যে সজাগ পাইছা আইছো এটা লোক অ লোক কৃষ্টি বজাই ৰখাৰ বজাই কাৰণে। ৰাখবা লাগে আইছো হয় নেকি আচ্ছা তাৰমানে তোৰ শিক্ষা বহুত নেকি মোৰ শিক্ষা বহুত ৰকমৰ শিক্ষা নাই অ আচ্ছা কিমান মান এতিয়া শিক্ষা ডাবুলে মই ডাবুল শিক্ষিত ডাবুল? ডাবুল অ ডাবুল মানে ডাবুল ডিগ্ৰী ডাবুল ডিগ্ৰী অ যেনে তাৰমানে ডক্তৰ বিলাকে তাৰমানে ডাবুল MA MS MB MBBS আৰু যিবিলাকে উকিল আছে উকিল বিলাকে LLB ডাবুল লয় ডাবুলো লয় কিছুমানে ডিগ্ৰী যি লয় MA ডাবুল লয় MSc ডাবুল লয় ডাবুল লয়। তাৰমানে ডাবুল ডাবুল তোমাৰ ডাবুল মোৰো ডাবুল আছে হয় নেকি ডাবুল আচ্ছা বাৰু কিহতনো এই ডাবুলটো ডাবুলটো মোৰ ডাবুল টি ডাবুল টি ডাবুল টি পাছ মই ডাবুল টি MF মাই ডিগ্ৰী আৰু মোৰ মেজৰ আছে ডাবুল টি MF MF ইউৰ ডিগ্ৰী মাই ডিগ্ৰী আৰু মেজৰ লৈছো মেজৰ লৈ দস্তুৰ মোৰ হয় নেকি অ। মেজৰটো কিহত আছে হে মেজৰটো প্ৰেমলজি বেয়া নহয় কি প্ৰেমলজিত মেজৰ লৈছো দস্তুৰ মোৰ আচ্ছা বাৰু এই যে ফুল মিনিংটো কিবা আছে নেকি ডাবুল টি চবৰে ফুল মিনিং আছে থাকে নিশ্চয়। আছে আছে হে? যেনে যেনে MA মাষ্টাৰ মাষ্টাৰ অফ আৰ্টছ আৰ্টছ BSc মাষ্টাৰ অফ বেচেলাৰ অফ চায়েন্স চায়েন্স ঠিক তেনেকৈ LLB লোৱাৰ আছে আছে মানে যিবিলাক আইন কানুনৰ আছে, হেৰি আছে। তাৰমানে মোৰ আছে আছে নেকি Of course. আচ্ছা তেনেহ'লে বুজাই দিব পাৰিবা? ডাবুল টিতে হ'ল এটা টিতে টানি এটা টিতে টানি আৰু এটা টিতে টুনি টানি টানি টুনি উম। এমতে মেট্ৰিক এফতে ফেল টানি অ বুজিছো বুজিছো এই সেইকাৰণে কৈছি গল্ডেন চান্স নকয় গল্ডেন চান্স গোল্ডেন চান্স গতিকে পদ্মাই মনত ভাল মই সৰোবৰত স্নান কৰিবলৈ যাম এটা সুবিধা পাইছো আজি যাবেই লাগিব আজি মই সৰোবৰত এই যাবেই লাগিব মানে মুক্ত পানীত এতিয়া কেনেকৈ গা ধুব যায় প্লিজ ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু লাইক কৰক লাইক কৰিব থ্যাংকস ধন্যবাদ